Hello guys, welcome back to my YouTube channel. More YouTube channel অন্য এটা ভিডিও লৈ কলকে পুনৰবাৰ স্বাগতম জনাইছো। আজি এখন নাটক লৈ আহিছো বাটৰনাট। নাটকখনৰ নাম হৈছে দালাল আৰু সকলো ভিডিওটো চাব দেই। এতিয়া আৰু আপোনালোকে ৰাজহুৱা সেৱাসমূহ আবেদন কৰিবৰ কাৰণে চৰকাৰী অফিচে ঘূৰি ফুৰিব নালাগে। অসম লোকসেৱা অধিকাৰ আইনৰ অধীনত এই সেৱাসমূহ আপোনালোকে লাভ কৰিব অতি সহজতে আৰু কম সময়ৰ ভিতৰতে। ইয়াৰ কাৰণে আপোনালোকৰ ঘৰৰ কাষতে থকা PFC নাইবা CSC আপোনালোকৰ আবেদনবোৰ দাখিল কৰক। চৰকাৰে ইতিমধ্যে আপোনালোকৰ নিকটৱৰ্তী গাঁও পঞ্চায়ত, পৌৰ নিগমৰ কাৰ্যালয়, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, চক্ৰ বিষয়াৰ কাৰ্যালয় আদি এই সেৱা কেন্দ্ৰসমূহ স্থাপন কৰিছে। গতিকে ৰাইজ, আমাৰ দৰে খাতি খোৱা মানুহখিনিক এই আঁচনিখনে কেনেদৰে সহায় কৰিব পাৰে তাও আপোনালোকৰ নাটকৰ মাজেৰে। বাপৰে বাপ, সমস্যা মুঠৰ ওপৰত সমস্যাৰ শেষ নাই। আজি কিমান দিন হ'ল এই এটা কামকে কৰিব পৰা নাই। এতিয়া ক'ত যাওঁ, কি কৰোঁ, একো উপায়ে বিচাৰি পোৱা নাই। খুৰা আপোনাৰ কি কামটো হোৱাই নাই নেকি? নাই অ' বোপাই, আমনিয়ে লাগিছে বুজিছ। এই কামটো আৰু নহ'বগৈ চাগে। কামটো কিন্তু হ'ব লাগিব। হ'বনে? অকল আপোনাৰে নহয় খুৰা, আপোনাৰ দৰে খাতি খোৱা মানুহসকলৰ কাম চৰকাৰে কৰিবই লাগিব। কৰিব লাগিবনে? কৰিব লাগিব। আৰু এটা কথা নহয় খুৰা, মোৰ মতে চলা হ'লে কিন্তু আপোনাৰ কাম কেতিয়াবাই হ'ল। তোৰ মতেনো চলো কেনেকৈ? কিয় সৰুৰে পৰা একো এটা অন্যায় কাম কৰি পোৱা নাই। গান্ধীজীৰ নীতি আদৰ্শ সৰগত কৰিয়েই গোটেই জীৱনটো পাৰ কৰিল আৰু ল'ৰা ছোৱালী হালকো সেই পথতে খোজ দিবলৈ শিকালে। এতিয়া এই বৃদ্ধ অৱস্থাত মইনো মোৰ নীতি আদৰ্শসমূহ জলাঞ্জলি দিওঁ কেনেকৈ, তই কচোন। নকবি আৰু বুজিছ, এই মাটি বাৰীৰ কামো এই আজো ককাৰ দিনৰে অলপমান মাটি আছিল, এই তাকে পিতাই সৰু ভাইটো আৰু মোৰ মাজত ভগাই দিলো। তাৰপিছত আৰু হ'ব কি, এই ওচৰ চুবুৰীয়াই ঠেলি ঠেলি মোৰ আধা মাটি নাইকিয়া কৰিলে। তাকেইতো মই ভাবিলো যে সেই মাটিখিনিৰ নামজাৰি কৰি থওঁ, লগতে জমাবন্দীৰ কাগজখিনিও লৈ যাওঁ। ওচৰ চুবুৰীয়া মানুহ কোৰ্ট কাছাৰীত গৈনো আৰু কি কেছ দিম। তাকে আজিলৈকে কামটো হৈ উঠা নাই। মই ভাবিলো যদি মানুহটোক কিবা এটা সহায় কৰিব পাৰি সহায় কৰো, কিন্তু যি দেখিছো মানুহটো অকৰা মানে মস্ত অজলা। আপোনালোকে চাবচোন দেই, এই ঘৰ মাটি বাৰী ঘৰুৱা কথা নহয় জানো এটা, হয়নে? ঘৰুৱা কথা, এই ঘৰুৱা কথাবিলাক এই চিনি জানি নোখোৱা মাইকী মানুহখিনি কিয় ক'ব লাগিব? নহয় ক'বই নালাগে। তাতে এষাৰ কথা আছে নহয় যে বাটৰ কচু গাত ধৰিব বোলে নাপায়। হ'ব বাৰু, তোৰ মতে হ'ব। তই কৈছিলি নহয় এই কামটো কৰাৰ কাৰণে কিবা এটা খৰচা লাগিব, নাম মাত্ৰ। কচোন কিমান খৰচা লাগিব? মই মানে সেই এনেধৰণৰ কামবিলাক কৰিলে, মাটি বাৰী কামবিলাক কৰিলে নামমাত্ৰ খৰচা এটা লওঁ, কিন্তু আকৌ ইমানখিনি মানুহৰ আগত আকৌ এই পইচা পাতি কথা ক'বলৈ অলপ দিগদাৰ। এই কথাবিলাক মানে এক্সট্ৰাকে অকলে পাতিবলৈ পাব লাগে, গম পাইছেনে? ভাবিতো মই যিমানখিনি পাৰোঁ আপোনাক এটা চাই দিওঁ আৰু গাঁৱৰ মানুহ পাৰিলে কিবা এটা কৰি দে। মাটি দুপুৰা আছে হয়নে? হয় দে দুপুৰা নাই, কিন্তু পুৰা মাটিখিনি লেঠা আছে। আপোনাৰ মাটি লেঠা আছে। সেই লেঠাখিনি ক্লিয়াৰ কৰি কাগজ পাতি ৰেডি কৰি আপোনাৰ হাতত দিয়ালে কিন্তু সেই মিনিমাম 15 এটা লাগিব। মিনিমাম মই একদম নিজৰ বুলি 15 লাগিব। 15,000? মোৰে মাটি আকৌ মই 15,000 টকা দি নামজাৰি কৰিব লাগে। এইবিলাক কিয় চৰকাৰী নিয়ম? আজিকালি এতিয়া প্ৰচেছ কথা। 15,000 দাদা আজিকালি টকা নাই, মামুলি পইচা এনেকে গছত লাগি থাকে, ছিঙি আনিব পাৰি। আপুনি গমেই নাপায়, চকচোন বাৰু। আপুনি দালালটোক কিহৰ কাৰণে পইচা দিব কওকচোন? চাই আছিলো তুমি নাভাবিবা আকৌ মোক খং চং নাই বুলি দেই। ইমানখিনি মানুহে মোৰ কথাখিনি ইমান ধুনীয়াকে শুনি আছে, তাক দালাল বুলি মোক চিনি পোৱা নাই নেকি? আজিকালি মাটি বাৰী নামজাৰি কাগজ পত্ৰ যে সেইবিলাক কিন্তু 60 দিনৰ ভিতৰত পোৱাটো একেবাৰে নিয়ম। কি কওঁ? মোৰ আজি এবছৰ হ'ল এতিয়ালৈকে হোৱা নাই, তই আকৌ কৈছ 60 দিনৰ ভিতৰত। আপুনি গমেই নাপায় হবলা, অসম চৰকাৰে অসম লোকসেৱা অধিকাৰ আইন নামৰ এখন আইন প্ৰস্তুত কৰি উলিয়াইছে। এই আইনখনৰ মতে আপুনি আবেদন কৰাৰ 60 দিনৰ ভিতৰত আপোনাৰ নামজাৰি কাগজখন হ'ব আৰু খৰচ হ'ব মাত্ৰ 50 টকা। খৰচ হ'ব মাত্ৰ 50 টকা। এনে হাকিমণিজনী ওলাইছে, এনে হাকিমণি
এজনী ওলাইছে তাৰ বিলাক 50 টকাত মাটি বাৰী কাম কৰে আপুনি 50 টকাত মাটি বাৰী কাম কৰে নেকি হ'ব পাৰে নেকি কি 420 কথা কোৱা হে হেই তুমি আৰু টেঙৰ বুলি ভাবি বাকী বিলাকক বুৰ্বক বুলি ভাবিছা নেকি ঠগিব আহিছে মানুহক কথা ক'বলৈ আহিছে ঐ খুৰা অকল কিন্তু নাম জানি নহয় আৰু আছে কচোন ক এয়াই ন ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিভিন্ন সেৱাসমূহ যেনে স্থাবৰ সম্পত্তি প্ৰামাণিক তথ্য পাতিৰ পঞ্জীয়ন কৰা সম্পত্তিৰ মালিকী স্বত্ব আপুনি যে মাটিৰ বাৰীবিলাক ভাগ বতৰা কৰিলে তাৰ প্ৰামাণিক কাগজ পাতি এজন মাটিৰ মালিকী স্বত্ব চিঠা একচনীয়া মাটিৰ ম্যাদীকৰণ আদি সেৱাসমূহ এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত লাভ কৰিব আৰু খুব কম খৰচত বুজিছে চাচোন চা এইবিলাক কথাটো আমি একো মানেই নাপাওঁ কথাটো সঁচা নে কিয় সঁচা নহ'ব 100% সঁচা পিছে আপুনি পেপাৰ পঢ়ে নে নপঢ়ে বাৰু এই পেপাৰৰ সেই ৰাশিফলটো পঢ়ো অকল ৰাশিফলটো পঢ়ি দিয়া চব পঢ়িব লাগে পেপাৰ পঢ়িব লাগে টিভি চাব লাগে মোবাইল চাব লাগে চৰকাৰে এইবিলাকত আজিকালি এই কামবিলাকৰ বিষয়ে বিজ্ঞাপন দি থাকে নহয় আমাৰ দৰে মানুহবিলাকে এইবিলাক কথা গুৰুত্ব নিদিওঁ বাবে এনেকুৱা ধৰণৰ দালালৰ কবলত বাৰে প্ৰতি পঢ়ো সেইটো লুকাই থৈছোঁ কেনেকৈ আপোনালোকে চাব এইফালে মই নকওঁ এইফালে মানুহ চব ভুলাই পেলালে আপোনালোকে চাবচোন এতিয়া দেই এইগৰাকী কওঁতে প্ৰথমতে ঠিকেই কয় লাষ্টত গৈ পেলাই আকৌ মুখ পায়গৈ মানে গম পাইছেনে এতিয়া কি কথা কৈছে পেপাৰ ৰেডিঅ' টিভিৰ কথা কৈছে হয়নে এই পেপাৰ ৰেডিঅ' টিভি এইবিলাক চাবলৈ পঢ়িবলৈ শুনিবলৈহে ভাল হয়নে চাবলৈ পঢ়িবলৈ শুনিবলৈহে ভাল বাকী একো নাই এইবিলাক চৰকাৰে ফপৌ হৈছে ডাইলগ শুনা ধৰা তোমাৰ ফপৌ তোমাৰ জেপত ভৰাই ৰাখা তুমি যে এটা দালাল সকলো ৰাইজে কিন্তু গম পাইছে আকৌ হয়নে নাই সকলোৱে গম পাইছে আকৌ বেছি কথা কৈ নাথাকিব এই মুখে অথনিবা দালাল কৈ আছে আপুনি শুনিছেনে এই মিছা কথা কোৱা নাই দেই কিন্তু এটা কথা আছে ইমানখিনি মানুহৰ আগত কিন্তু মোৰ এটা সন্মান আছে মোৰ সন্মানত লগাকে কথা কৈছে কিন্তু মই একো কৰা নাই মই কিবা কৈছোঁ নে মই কিবা একো কোৱা নাই কিন্তু কেলে কোৱা নাই জানেনে যে মাইকী মানুহ মই মাইকী মানুহক ঘপকে একো নকওঁ কিন্তু আজি যদি মাইকী মানুহ নহয় মতা মানুহ হ'লহেঁতেন নহয় দেখুৱাই দিলোহেঁতেন আকৌ নাৰায়ণপুৰত ঘৰ নাৰায়ণপুৰত থকা কাৰণে তাৰমানে সি মানে ইয়াত দম দিবলৈ আহিছে টকা খাবলৈ আহিছে চৰ চিনি পোৱা নাই হয় এনেকুৱা কাণৰ তলত বহাম নহয় খা ক'বলৈ আহিছে দেখিছেনে এইটো দেখিছেনে কেনেকুৱা দেখিছেনে মই বচালো ন আপোনাক হ'ব সি ভয়তে পলালে এইবিলাক কথা বাদ দে কাজিয়া পেচাল এইবিলাক বস্তু ভাল বস্তু নহয় গতিকে তই এতিয়া আচল বস্তুটো ক মই কি কৰিলে এই কামটো অতি সহজে হ'ব আপুনি ইয়াৰ বাবে আবেদন কৰিব লাগিব আবেদন কৰিবলৈ হ'লে জমাবন্দীৰ আচল কাগজখন আৰু খাজানাৰ ৰচিদখন এখন আবেদনৰ সৈতে গাঁঠি লৈ এজন নিৰ্দিষ্ট বিষয়াৰ ওচৰত দাখিল কৰিব লাগিব দাখিল কৰাৰ 60 দিনৰ ভিতৰত আপোনাৰ নামজাৰি কাগজখন হ'ব যদিহে কেনেবাকৈ নহয় আপুনি ডিচি অফিচত যাব তাত এজন আপিল অধিকাৰী থাকে তেখেতৰ ওচৰত গৈ অভিযোগ কৰিব পাৰে অভিযোগ কৰাৰ 30 দিনৰ ভিতৰতো যদি সেই অফিচাৰজনে আপোনাৰ কথাত গুৰুত্বই নিদিয়ে বা কোনো ধৰণৰ একশ্যনেই নকৰে তেনেহ'লে আপুনি অসম লোকসেৱা অধিকাৰ আইনৰ কাষ চাপিব পাৰে এই আইনে কিন্তু এনেধৰণৰ অফিচাৰক জৰিমনা দিয়াটো একেবাৰে নিয়ম কৰি পেলাইছে চাচোন চা এইবিলাক কথাটো আমি একো গম নাপাওঁ তোক বহুত ধন্যবাদ বুজিছ অহাৰ কাৰণে আজি বহুতো নজনা কথা জানিবলৈ পাম আৰু আছে ৰ'ব ধন্যবাদ অকমান পিছত দিব আৰু আছে মই ইয়ালৈ অহাৰ আগতে অলপ আগতে মোৰ ভণ্টিৰ কাৰণে লাৰ্ণাৰ লাইচেন্সখন উলিয়াই থৈ আহিলো লগতে মোৰ গাড়ীৰ ডুপ্লিকেট ৰেজিষ্ট্ৰেশ্যনৰ কামটো কৰিলো এইবিলাক কাম কৰিবলৈ আগতে DTO অফিচে ঘূৰি ফুৰিব লাগে মহাগঞ্জাল ন আজিকালি সেইবিলাক একো নাই আজিকালি চৰকাৰে আপোনাৰ ওচৰতে PFC অৰ্থাৎ ৰাজহুৱা সেৱা কেন্দ্ৰ CSC অৰ্থাৎ সাধাৰণ সেৱা কেন্দ্ৰ দুটা স্থাপন কৰিছে তাত আবেদন কৰিব পাৰে আৰু যদি সেয়াও নোৱাৰে তেনেহ'লে আপুনি অনলাইন যোগে আবেদন কৰক সকলোৰে হাতততো মোবাইল থাকে চৰকাৰে এটা ৱেব পৰ্টেল মুকলি কৰি দিছে তাৰ বাবে সেইটো হৈছে www.sewasetu.assam.gov.in হয় ৰাইট এই সজাগ আৰু সচেতন বাইদেউগৰাকীয়ে ঠিক কথাই কৈছে এতিয়া আৰু দালালক টকা দি চৰকাৰী সেৱা লাভ কৰা দি মুকলি কৰিছে ৰাজ্যত গৃহীত হোৱা অসম লোকসেৱা অধিকাৰ আইন 2012 সংশোধনী 2019ৰ অধীনত এতিয়া বিভিন্ন বিভাগত প্ৰায় শতাধিক সেৱা আপোনালোকে লাভ কৰিব অতি সহজতে আৰু কম সময়ৰ ভিতৰতে ইয়াৰ উপৰি অসমৰ ডিজিটেল পৰিৱেশৰ সূচনাৰ লক্ষ্য আগত ৰাখি চৰকাৰে এটা ৱেব পৰ্টেল মুকলি কৰিছে সেইটো হ'ল www.sewasetu.assam.gov.in
মন কৰিব ৰাইজ, এই ৱেব পৰ্টেলটো মুকলি হোৱাৰ পৰা বৰ্তমানলৈকে প্ৰায় 80 লাখৰো অধিক অনলাইনযোগে আবেদন গ্ৰহণ কৰা হৈছে আৰু নিৰ্ধাৰিত সময়মতে এই সেৱাসমূহ ৰাইজক প্ৰদান কৰি থকা হৈছে। এতিয়া মূল কথাটো হ'ল এই সেৱাসমূহ কি কি মন দি শুনিব ৰাইজ। এই সেৱাসমূহ হ'ল উত্তৰাধিকাৰী সূত্ৰে নাম জাৰি কৰক, পঞ্জীয়নকৃত দলিলত নাম জাৰি কৰক, আপোচ বাটোৱাৰা, একচনপত্ৰৰ ম্যাদীকৰণ, নাম সংশোধনী আদিৰ দৰে বিভিন্ন সেৱা এই আঁচনিখনত অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে ৰাইজ আপোনালোকে যদি আৰু সবিশেষ জানিব বিচাৰে তেতিয়াহ'লে আপোনালোকে যোগাযোগ কৰিব পাৰে এই নম্বৰটো। এইটো হৈছে 1800-345-3574 নম্বৰত, অথবা ভিজিট কৰক এই ৱেবছাইটটো www.sewasetu.assam.gov.in। গতিকে ৰাইজ, ময়ো সেই প্ৰকৃত দালালজন নহয়। আপোনালোকক এই নাটকখনৰ জৰিয়তে আমি বুজাব বিচাৰিছো যে আপোনালোকে দালালক প্ৰশ্ৰয় নিদিব, দালালৰ পৰা আপোনালোকে আঁতৰি চলক। চৰকাৰে আপোনালোকলৈ যিখিনি সেৱা আগবঢ়াইছে সেই সেৱাখিনি আপোনালোক আমি সকলোৱে গ্ৰহণ কৰাটো আমাৰ দায়িত্ব, আমাৰ কৰ্তব্য। গতিকে নিষ্ঠাৰে আৰু সততাৰে এই সেৱাখিনি গ্ৰহণ কৰক আৰু আমাৰ লগত একেলগে উদাত্ত কণ্ঠৰে কওঁ, আপোনাৰ অধিকাৰ, আপোনাৰ প্ৰাপ্য, আপোনাৰ অধিকাৰ, আপোনাৰ প্ৰাপ্য, আপোনাৰ অধিকাৰ, আপোনাৰ প্ৰাপ্য। ধন্যবাদ।